নমস্কাৰ এণ্ড হেল্ল' বন্ধুসকল, মই জিতুল বৰুৱাই মোৰ এইটো ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মোৰ আচলতে কেইখনমান ট্ৰান্সফৰ্মেশ্যনৰ ফটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ। 2013 পৰা 2019লৈকে আচলতে মই কেনেধৰণে ট্ৰান্সফৰ্মেশ্যন হৈছিলোঁ বা মোৰ বডি কেনেধৰণে চেঞ্জ হৈছিলে তাৰ কেইখনমান ফটো আচলতে দাঙি ধৰিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব আৰু নিশ্চয় অলপ হ'লেও মটিভেট হ'ব। 2013ত আচলতে মই একেবাৰে ক্ষীণ আছিলোঁ। আচলতে 52-54 তেনেকুৱা আছিলোঁ ৱেইট, আচলতে মোৰ বডি ৱেইট আছিলে। আৰু তেতিয়া লাহে লাহে মই আচলতে খোৱাটো আৰম্ভ কৰিছিলোঁ। খাব নোৱাৰিছিলোঁ, হ'লেও লাহে লাহে খোৱা আৰম্ভ কৰিছিলোঁ। আৰু আচলতে অলপ শকত হওঁতে মই আচলতে জিম জইন কৰিছিলোঁ। জিম জইন কৰি লগতে খোৱাটো ভাল কৰিছিলোঁ। এয়া মোৰ প্ৰথম জিমৰ ফটো। আৰু তেতিয়া লাহে লাহে মোৰ বডিটো আচলতে অলপ চেঞ্জ হৈছিল। জিম যোৱাৰ কাৰণে অলপ আচলতে শকত হ'বলৈ আৰম্ভ হৈছিল। আৰু এয়া মই আচলতে শকত হৈ গৈছিলোঁ তেতিয়া। এইখন ফটো চাওক। আৰু এনেদৰে জিম কৰি আৰু খোৱাটো বেছি কৰি খাই আচলতে মই প্ৰায় বহুতখিনি শকত হৈ গৈছিলোঁ। এইখন ফটো চাওক, বহুত শকত আছিলোঁ তেতিয়া। পেট চেট পূৰা বাঢ়ি গৈছিল মোৰ, শকত হৈ গৈছিলোঁ। 2016 মানৰ ফটো এইকেইখন। তাৰপিছত মই আকৌ নিজে মই আৰম্ভ কৰিলোঁ, খোৱাটো কমোৱা আৰম্ভ কৰিলোঁ। আৰু তেতিয়া মোৰ বডিটো কেনেকৈ চেঞ্জ হৈছিল এইকেইখন ফটো চাওক। আকৌ মই খোৱাটো যেতিয়া আকৌ আৰম্ভ কৰিলোঁ তেতিয়া আকৌ মই শকত হ'লোঁ। আকৌ শকত হোৱাৰ পিছত এইকেইখন ফটো। তাৰপিছত আকৌ ক্ষীণালোঁ এবাৰ, তেতিয়া এইকেইখন ফটো আচলতে। তেনেকৈ মই আচলতে শকত ক্ষীণ নিজে আচলতে কৰি থাকোঁ। আচলতে নিজৰ ওপৰত কেতিয়াবা খোৱাটো বঢ়াওঁ, কেতিয়াবা কমাওঁ, তেনেধৰণে শকত ক্ষীণ চেঞ্জ কৰি থাকোঁ আচলতে মোৰ বডিটো মই নিজে। এইকেইখন ফটো আচলতে 2017ৰ, তেতিয়া মই ক্ষীণ আছিলোঁ। আৰু আকৌ খোৱা আৰম্ভ কৰিলোঁ। খাই আকৌ অলপ শকত হৈ গ'লোঁ। পেট চেট পূৰা বাঢ়ি গ'ল, শকত হৈ গ'লে আৰম্ভ কৰিলোঁ। এইকেইখন ফটো চাওক আচলতে। তেতিয়া মই প্ৰায় 78 কেজিমান মোৰ বডি ৱেইট হৈ গৈছিলে। হাইষ্ট বডি ৱেইট আচলতে মোৰ 78 কেজি হৈছে। 78 কেজি এইটো সময়তে আছিলোঁ মই আচলতে। আৰু তাৰপিছতে মই আকৌ খোৱাটো কমালোঁ, আকৌ জিমটো ৰেগুলাৰ কৰিয়ে থাকোঁ। আকৌ খোৱাটো চেঞ্জ কৰিলোঁ। তাৰপিছত মই আকৌ এনেধৰণে দেখিব আৰম্ভ কৰিলোঁ। এনেধৰণে মোৰ আচলতে চেঞ্জ হৈছিলে আকৌ। এয়া মোৰ লাষ্ট চেঞ্জ হোৱা ফটো। আৰু এনেধৰণে ক্ষীণ হৈ গৈছিলোঁ মই। এতিয়া আকৌ খাই মই অলপ শকত হ'লোঁ। এতিয়া মোৰ প্ৰায় বডি ৱেইট 76 কেজিমান। আৰু এতিয়া মোক প্ৰায় এনেধৰণে দেখা পাইছে আচলতে। এনেধৰণৰ এইটো পজিশ্যনত আছোঁ আচলতে মই। আৰু এয়াই আছিল আজি মোৰ ভিডিঅ'টো। যদি চাই অলপ ভাল পাইছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।